নমস্কাৰ। বৰ্তমান অলমষ্ট আপোনাৰ ফেষ্টিভ ছিজন আমাৰ আৰম্ভ হৈছে, সকলোৰে বিয়াৰ ছিজনো আৰম্ভ হৈছে। বহুতে কমেণ্ট কৰি আছিলে আপোনালোকে পাটৰ কাপোৰ দেখাওকচোন, পাটৰ কেঁচা পাটৰ কাপোৰ বহুত ষ্টকত আহিছে। আমি বিয়াৰ কাৰণে আগন্তুক বিয়া বা ফেষ্টিভ ছিজনৰ কাৰণে প্ৰিপেয়াৰ কৰি বহুত কালেকশ্যন ৰাখিছোঁ। তাৰ মাজতে কেইযোৰমান মৰম লগা পিষ্টেল কালাৰত, মানে লাইট কালাৰত আপোনালোকক মই পাটৰ যোৰা আপোনালোকক দেখাম। চাব কেনেকুৱা লাগিছে। এইযোৰ চাদৰখন সম্পূৰ্ণ কেঁচা পাট হ'ব। চাদৰখন কেঁচা পাট হ'ব, একদম পাতল ৰং, মানে একদম লাইট লেভেণ্ডাৰ কালাৰ আছে। ইয়াৰ যিখিনি মীনা আছে, মীনাটো আছে বেঙুনীয়া, পাৰ্পল আৰু পিংক কালাৰ। ইয়াৰ মেখেলা, এইটো ব্লাউজ পিচটো অলপ হেভিকে কৰা আছে ফুলটো। ইয়াৰ মেখেলাখন ব্ৰকেট, মানে আঁঠুৰ ওপৰলৈকে ফুল থাকিব। মেখেলা এখন মই খুলি দেখাম, বাকীবোৰ আপোনালোকে বুজি পাই যাব কেনেকুৱা হ'ব। ইয়াৰ মেখেলাখনৰ ৱৰ্কটোৱে অলপ হেভিকে কৰা আছে। এইবোৰ আপোনালোকে যদি বিয়াত কাৰোবাক গিফ্ট কৰিব বিচাৰে বা নিজৰ কাৰণে পৰিধান কৰিবৰ কাৰণে বা অকেজনেলি পিন্ধিবৰ কাৰণে ল'ব বিচাৰে, সকলো পাৰ্পাজত পিন্ধিব পৰাকৈ এইখিনি বৰ ধুনীয়া কাপোৰ হয় পাটৰ, আৰু সম্পূৰ্ণ শুৱালকুছি চিল্ক টেষ্টিং লেবৰেটৰীৰ পৰা ভেৰিফাই কৰা থাকিব। দেখিছেনে, শুৱালকুছি চিল্ক টেষ্টিং। আৰু আজিকালি মাৰ্কেটত এনেকুৱা হৈছে, আপোনাৰ বানাৰসী কাপোৰতো চিল্ক মাৰ্ক এনেকুৱা ছেম চিল্ক মাৰ্ক লাগি আহে, কিন্তু আপোনালোকে কাপোৰযোৰ স্কেন কৰি চাব শুৱালকুছি চিল্ক টেষ্টিং লেবৰেটৰী হয় নাই কাপোৰযোৰ, মানে কাপোৰযোৰ শুৱালকুছিত বোৱা হয় নে অৰিজিনেলি চাবৰ কাৰণে কাপোৰযোৰ আপোনালোকে গুগল পে' বা তেনেকুৱা কিছুমান QR স্কেনাৰ লৈ এই QR টো স্কেন কৰিব, আপোনালোকে অৰিজিনেলিটিটো চাব পাৰিব। আমাৰ প্ৰত্যেকযোৰ কাপোৰত বিশুদ্ধতা থাকিব। আৰু এযোৰ কেঁচা পাটৰ চাওকচোন, কি মৰম লগা ডিজাইনটো, অলপ ইউনিক কৰা আছে। ইয়াৰ যিটো গুণা আছে, মেটলিক গুণা হয়, একদম প্ৰিমিয়াম কোৱালিটিৰ মেটলিক গুণা কৰা আছে। চ' ইয়াৰ কাপোৰযোৰ ডেজলিংটো বহুত ধুনীয়া মাৰিছে, গুণাৰ দেখিছেনে। আৰু ইয়াৰ মীনাটো আছে আপোনাৰ মেৰুন কালাৰৰ। ইয়াৰ মেখেলাখন ব্ৰকেট হ'ব, মেখেলাখন পুৰা ব্ৰকেট হেভিকে কৰা আছে। ব্ৰকেট মানে বুজে ওপৰলৈ, আঁঠুৰ ওপৰলৈকে ফুল থাকিব। ব্লাউজ পিচটো এনেকে থাকিব। কালাৰটো ৰ'জ গল্ডত আছে, বৰ ধুনীয়া কালাৰ। প্ৰাইচটো আমি কৈ নিদিওঁ, প্ৰাইচখিনি জানিবৰ কাৰণে আপোনালোকে হোৱাটছএপ কৰিব, কাৰণ পাটৰ কাপোৰ আজিকালি মাৰ্কেটত কি হৈছে, বানাৰসী কাপোৰটো আমাৰ কিছুমান চিল্ক মাৰ্ক লাগিছে, চিল্ক মাৰ্ক লগাই পেলাই কম প্ৰাইচত বহুত দোকানে দি আছে। চ' আমি দামটো কৰিলে আপোনালোকে ডিফাৰেঞ্চটো ধৰিব মানে নোৱাৰিব, সেইকাৰণে আপোনালোকে হোৱাটছএপ কৰিব, মই কাইণ্ডলি বুজাই অলপ প্ৰাইচটো একজেক্টলি কৈ দিম। এইবোৰ আপোনাৰ 12,000ৰ ভিতৰত আহিব। পিয়ৰ পাটৰ হয় এইযোৰ। চি গ্ৰীণত আছে, চি গ্ৰীণত মেৰুন আৰু পিংক কালাৰ মীনা আছে। যিটো ফুলৰ ডিজাইনটো বহুত ধুনীয়া হয়, ইউনিক হয়। ইয়াত চাইড পাৰি লগাই দিয়াৰ লগে লগে কাপোৰযোৰ আৰু মৰম লগা হ'ব। আপোনালোকৰ দহি ডিজাইন যেনেধৰণে বিচাৰে, দহি ডিজাইন আপোনালোকে যেনেধৰণে বিচাৰে আমাক ক'লে আমি কৰি দিব পাৰিম। আপোনালোকে ইয়াত জাৰি ৱৰ্ক কামো কৰিব পাৰে, মানে হেণ্ড আপোনাৰ এমব্ৰইডাৰী কৰিব পাৰিব, হেণ্ড এমব্ৰইডাৰী কৰোঁ বুলি ক'লে কৰিব পাৰিব। বৰ্তমান সময়ত জাৰি ৱৰ্কৰ কামো যথেষ্ট প্ৰচলিত হৈ আছে, বহুত গ্ৰাহকে পচন্দ কৰিছে। এইযোৰ কাপোৰৰ মেখেলাখনো মই আপোনালোকক মেলি দেখাইছোঁ, যথেষ্ট মৰম লগা। এইযোৰ পাটৰ হয়, দেখিছেনে কিমান হেভি ৱৰ্ক কৰা আছে। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। আৰু বহুত কালেকশ্যন আছে, গোটেই কালেকশ্যনখিনি আপোনালোকক দেখাই থাকিবলৈ অসুবিধা হ'ব ভিডিঅ'ত। আপোনালোকে আমাৰ বিপণীলৈ আহক, যোৰহাটৰ বিষ্ণুৰামপুৰ ৰহলৰ সন্মুখত আছে ৰীমা হোটেল আৰু মনচুন ভোগালী জলপানৰ কাষতে আছে, ফাৰ্ষ্ট ফ্ল'ৰত আছে আশীৰ্বাদ চিল্ক হাউচ। আৰু আমাৰ যোৰহাটতে দুখন বিপণী আছে। প্ৰত্যেকটো ভিডিঅ'তে কৈ দিওঁ, বৰুৱা চাৰিআলি বাছ কাউণ্টাৰ মোৰ কাষত আছে আশীৰ্বাদ চিল্ক এণ্ড ড্ৰেছ, অসমীয়া গহনা আৰু পাটৰ কাপোৰৰ এটা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান হিচাপে সকলোৱে চিনি পায়। আপোনালোকে আহিব, মনোপচন্দৰ কাপোৰ আৰু গহনা পাব। থেংক ইউ।